এতিয়া আমি কলাৰ ফিটিং কৰিম। কলাৰ ফিটিঙৰ কাৰণে এই দুটা একে সমানে সমানে ধৰি ইয়াত আমি সমান কৰিম। এইটো আমাৰ সমান হ'ল। এতিয়া আমি ইয়াত পেলাই কলাৰটো কাটিং কৰিম। এইটো আছিল আমাৰ কলাৰ। ইয়াত আমি মিডিল দিছোঁ, মিডিল চিন দিছোঁ। ইয়াত আমাৰ সাইডৰ চিনটো আছিল, এইটো ইয়াত বহাই এইটো আমি ইয়াত মেজাৰমেণ্ট কৰিম, ক'ত গৈ সমান হ'ব। এইখিনি ইয়াত আমি ছাটিং কৰিম। তো তলে ওপৰে কাপোৰটো ধুনীয়াকৈ বহাই ছাটি দিলোঁ। এতিয়া আমি এইটো মিলাই চাম, এইটো সমান সমান হ'ল। ইয়াত মিডিল কাটি দিম। মিডিল কৰি ইয়াৰ যিটো মিডিল আছে এইটো মিডিল ইয়াত ৰাখিম। লগাই দিম। তলৰ কাপোৰটো অলপ অলপ টানি ৰাখিব, কোচ নাখায়। এইটো আমি পইণ্টটো ইয়াত মিলাম। এইটো মিডিলৰ পৰা এইটো পইণ্ট মিলাম। ঠিক এই পইণ্টটো ইয়াত মিলাম। মিলোৱাৰ সময়ত বস্তুখিনি ধুনীয়াকৈ মিলাব। এই চিলাইটো চিধা নহয়, ঘূৰাই ঘূৰাই চিলাব লাগিব। য'ত যেনেকৈ আছে তেনেকৈ চিলাইবিলাক আনিব লাগিব। মোটামুটি চিলাইটো সমান হ'ব লাগিব। এতিয়া আমি এই বস্তুটো জইন দিম। এই বস্তুটো এনেকৈ নি এইটো মিলাম। এইটো কাপোৰৰ লগত এই বস্তুটো ধুনীয়াকৈ মিলাই দিম। মিলাই দি ইয়াত এইখিনি এইটো চিলাই দিলোঁ। সেম এইটোৰ নিচিনা এইটো চাইডো দুয়োটা সমান সমান কৰি চিলাই দিম। এইটো অলপ চুকটো কাটি দিম। এইটো হ'ব। এতিয়া আমি এইটো ঘূৰাই দিম। ঘূৰাই দিয়াৰ সময়ত এই বস্তুটো এইটো ধৰি এইটো ইয়াত চুকটো উঠাম। উঠাই এনেকৈ আস্তেকৈ উঠাই দিম। এইটো হ'ল। এতিয়া এইটো চিলাই দিম। চিলাই দিয়াৰ সময়ত ইয়াৰ মিডিলটো এইটো বৰাবৰ কৰি দিম। ধুনীয়াকৈ বহাই দিম। এইটো যিটো চিলাই আছিল আমি প্ৰথম কলাৰ বনোৱাৰ সময়ত দিছিলোঁ, সেইটোৰ ঠিক এক চাপ তলত এই চিলাইটো বেকাই এইফালে লৈ আহিম। বস্তুটো ধুনীয়াকৈ এইটো ভিতৰত সোমাই দি চুকটো হেৰি কৰি দিব।
এইটো আমাৰ কলাৰ লগোৱা হ'ল, কলাৰটো লগাই দিলোঁ। আমাৰ কলাৰৰ কাম হে। এতিয়া আহিব লাষ্ট কপ। আমি কপ ফিটিং কৰিম। এইটো কপৰ হাত, ইয়াত কপ ফিটিং হ'ব। প্ৰথমতেই আমি এইটো এনেকৈ ধৰি ইয়াত চিলাইছোঁ, অলপ বেকা তেৰা আছে, এইখিনি আমি সমান কৰিম। এতিয়া এইটো আমাৰ কপৰ এইটো চিলাই আমি প্ৰথমতে দিলাম। এতিয়া এইটো সাইডত আমি ছিলাম এটা। কপ চিলাই হ'ল। এতিয়া কপটো আমি ফিটিং কৰিম। এই কাপোৰটো এইটো কাটিং কৰি ইয়াত অলপ কাটি দিব, ভিতৰত যাতে টান নাখায়। এইটো এই যিটো ভাঙাটো এনেকৈ দি ধুনীয়াকৈ ইয়াত লগাই দিব। এক চাপ চিলাই দিব। টেকিংটো ঘূৰি নিজৰ ফালে আহিব। সেম এইটোও কৰিব, ইয়াত কাটি দিব। এইটো চিলাই দিলোঁ। আমাৰ কপ বডিৰ লগত হাতৰ লগত জইনিং হ'ল। এতিয়া এইটো ঘূৰাই এনেকৈ ধৰি এইটো নি ইয়াত সমান সমান কৰি এইটো ইয়াত জইন দিম। সেইটোকো চুকৰ নিচিনা ঠিক এইটো কৰিম। যদি অসুবিধা হয় খুলি ল'ব। এইটো কাপোৰৰ মেজাৰমেণ্টটো ঠিক মতে মিলাব। এইটো ধুনীয়াকৈ এইটো কাটি দিব। এইটো হ'ল। এতিয়া আস্তেকৈ এই বস্তুটো উল্টাই দিব। আস্তেকৈ পেষ্টিংটো ঠেলি এইটো চুকবিলাক উঠাবলৈ হেৰি কৰিব, নহ'লে পেষ্টিংটো ভাঙি যাব, নহয়তো উঠি যাব। কিবা এটা লৰালৰি হৈ গ'লে প্ৰব্লেম দেখা দিব। এই বস্তুবিলাক এনেকৈ চাব, চিলাইবিলাক মাৰি দিব। এইটো হৈ গ'ল। এতিয়া এইটো কৰিম। সেম সেইটোৰ নিচিনা এইটো হ'ব। এই বস্তুটোৰ সমানে সমানে এতিয়া এইটো জইন দিম। এই চিলাইটো চাব, এই চিলাইৰ ওপৰত ধুনীয়াকৈ বস্তুটো বহাই ল'ব। বহাই লৈ ইয়াৰ পৰা আৰম্ভ কৰিম। এইটো আনিলোঁ, এক চাপ ইফালে আনিলোঁ। এইটো হ'ল, এইটো হ'ল।
চিলাইটো ধৰি ল'ব। এইটো ঘূৰাই চিলাইটো একে চুকত আনিব, আকৌ এইটো ইফালে ঘূৰাই দিব। মান বরাবর করি এইটো চিলাই দিব। এইটো হল এইটো সাইড আমি কপটো ফিটিং কৰিলো। ঠিক এইটোৰ নিচিনা এইটো কৰিম। বাহিৰত ওলাই দিব নালাগে, ঠিক জাগাত ৰাখি চিলোৱাৰ সময়ত ভিতৰৰ যিটো নেকি চিলাই আমি দিছিলোঁ সেই চিলাইটো ইফালে ওলাই যাব নালাগে, ধুনীয়াকৈ এইটো হ'ব লাগে। এইটোৰ কাপোৰৰ ওপৰেদি চিলাইটো যাব, এইটো লুজ নহ'ব, ইমান লুজো নহ'ব টাইটো নহ'ব, ধুনীয়াকৈ বস্তুটো একে মিলৰ ভিতৰত বহাই দিব লাগে। এইটো সূতাবিলাক আমি ধুনীয়াকৈ কাটি দিম। এইটো বন্ধুসকল আমি চাৰ্টটো চিলাই শেষ কৰিলোঁ।